যিবিলাক আমাৰ এই অঞ্চলত নাছিল ফাৰ্ষ্ট ক্ৰাই নামৰে কোম্পানী গৃহিণীসকল খুব ভাল উপকাৰ হ'ব এই অঞ্চলৰ মানুহ। আজিকালি স্বাস্থ্যৰ প্ৰতি মানুহে মা দেউতাই খুব যতন লয়, যেনেকুৱা আমি ট্ৰিটমেণ্টত যেনেকুৱা যতন লওঁ কাপোৰ কানিও হাইজেনিক হ'ব লাগে। খুব সুন্দৰ সজাইছে দোকানটো আৰু নিশ্চয় চলিব আৰু সকলোৱে সহযোগ কৰিলে নিশ্চয় আৰু গঠিব। এনেকুৱা আৰু আয়োজন আমাৰ দিন দিন পপুলেশ্যন বাঢ়ি আছে, জনসংখ্যাও বাঢ়ি আছে ধুবুৰীত। ঠিক তেনেকুৱা মানুহ আনএমপ্লয়মেণ্টৰ পৰাও এমপ্লয়মেণ্ট দিয়াৰ এটা সুযোগ কৰিছে। মই ছফিয়া ৰহমানক ধন্যবাদ জনাওঁ যে তেখেতে মোক মাতি আনি আজি মোৰ হাতেৰে শুভাৰম্ভ কৰালে। তেওঁৰ পৰিবাৰবৰ্গৰ সকলোকে ধন্যবাদ জনালোঁ আৰু ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত এটি দোৱা মাগিলোঁ যাতে দোকানখন দিন ৰাতি উন্নতি। দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি নতুন ফাৰ্ষ্টে অপেনিং কৰিলোঁ, চবে আহিব ভিজিট কৰিব আৰু চবেই চাই বাচ্চাৰ কাৰণে ব্ৰাণ্ড বস্তু লাগে, সেইকাৰণে ফাৰ্ষ্টে ধুবুৰীত আনিলোঁ আৰু পাৰিলে চবেই ভিজিট কৰিব। এইখিনি আৰু ৰাজ্য কি জনাব এড্ৰেছ কি আপোনাৰ? আমাৰ শ্ব'ৰুমটো আছে হুণ্ডাই শ্ব'ৰুমৰ অপজিট GTB ৰোড হুণ্ডাই শ্ব'ৰুমৰ ওপৰত। কিবা ডিছকাউণ্ট আছে নেকি? ডিছকাউণ্ট অনলাইনত যিটো ডিছকাউণ্ট পাব আমাৰ ইয়াতো ছেম ডিছকাউণ্টেই পাব আৰু আদাৰ্ছ কিবা থাকিলে অফাৰ চফাৰ থাকিলে এইবিলাক পাই যাব আৰু